So hi guys, hello, this is Illusionist Mon আৰু আপোনালোকে চাই আছে মোৰ চেনেলটো আৰু আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ কাৰণে আৰু ইমানকে মোক মৰম দিয়াৰ কাৰণে বহুত ধন্যবাদ। মই বহুত দিনৰ পিছত ইউটিউবত আহিছো আৰু মোৰ মেজিকবোৰ বহুতে এপ্ৰিচিয়েট কৰিছে, ভাল পাইছে, তাৰ কাৰণে বহুত ধন্যবাদ। আৰু মই প্ৰায় ইউটিউবত কিছুমান অলপ আনইউজুৱেল অলপ ইউনিক টাইপৰ মেজিক দিব চেষ্টা কৰোঁ যাতে আপোনালোকে অলপ বেলেগ কিবা দেখি পায়। সো আশা কৰোঁ চাই ভাল পাই আছে মোৰ চেনেল। আমি আজি ট্ৰিক শিকাবলৈ আহিছোঁ। এইখিনিতে মই এটা কথা কৈ থওঁ, মই মাজে মাজে ট্ৰিক শিকাম, মাজে মাজে আপোনালোকক কিছুমান ইণ্টাৰেষ্টিং ট্ৰিক শিকাম আৰু যিটো কাৰণে আপুনিও ঘৰতে বহি নিজে ডে টু ডে লাইফৰ যিখিনি বস্তু হয় তাৰে আপুনি মেজিক কৰিব পাৰিব। কিন্তু মই যেতিয়া এটা ট্ৰিক দেখাওঁ আপোনালোকক, লগে লগে আপোনালোকে নক'ব যে দাদা এই ট্ৰিকটো শিকাই দিব, কাৰণ এটা ট্ৰিক দেখুওৱা এটা বেলেগ বস্তু আৰু শিকোৱা এটা বেলেগ বস্তু। যিদিনাখন মই ট্ৰিক শিকাম অকল শিকামেই, সেইদিনাখন মই ব্লগ কৰিম বা ট্ৰিক শিকাম, বা যিদিনাখন এটা ট্ৰিক শ্ব' কৰোঁ আপুনি যদি লগে লগে কৈ মন দা এইটো কেনেকৈ কৰিছে আপুনি শিকাই দিয়ক, সেইটো পচিবল নহয় মোৰ কাৰণে, কাৰণ এইটো চেনেলটো বেচিকেলি ট্ৰিক দেখুওৱাৰহে চেনেল হয়। তাৰ মাজে মাজে এটা গেপৰ মূৰে এসপ্তাহত বা 3 দিন 4 দিনৰ মূৰে মই এটা ট্ৰিক শিকাই যাম, যিটো আপোনালোকে যিহেতু মোক বহুত ৰিকুৱেষ্ট কৰি আছে। কিন্তু ট্ৰিক এটা দেখুৱাৰ লগে লগে সেই চিক্ৰেটটো কৈ দিয়ে, যিটো আপোনালোকে কৈ দিবলৈ কয়, সেইটো মোৰ কাৰণে সম্ভৱ নহয়। কাৰণ মেজিকৰ যদি চিক্ৰেটটো মই কৈ দিওঁ চবৰ, ট্ৰিকটো চেনেলটো খোলাৰ বা মেজিকখিনি দেখুৱাৰ কোনো লাভ নহ'ব। কাৰণ মই বিচাৰিছোঁ মোৰ যিখিনি ইমান দিনৰ ষ্টকখিনি আছে, ইমান দিনৰ যিখিনি বস্তু মই গোটাই ৰাখিছোঁ, সেইখিনি মই আপোনালোকক শ্বেয়াৰ কৰোঁ এই ইউটিউবৰ এই চেনেলটোৰ জৰিয়তে। চ' মোক ছাপোৰ্ট কৰিব, মোৰ ভিডিঅ' চাব আৰু আপোনালোকে মৰম পালে এই চেনেলটো আৰু অলপ গ্ৰ'থ কৰিব। মই বহুত বছৰৰ পিছত আহিছোঁ এই ইউটিউবলৈ, চ' আজি আপোনালোকক ট্ৰিক শিকাম বুলিয়ে আহিছোঁ। চ' কিবা এটা শিকোঁ। চ' ফ্ৰেণ্ডছ, মোৰ ইয়াত 3খন কাৰ্ড আছে, 3খন কাৰ্ড আছে, 2খন একেই আৰু এখন বেলেগ, 2খন জোকাৰ আৰু এখন 4 অফ হাৰ্টছ, লাল পানৰ 4। এতিয়া আমি এই 3খন কাৰ্ডেৰে এটা মেজিক কৰোঁ, যিটো মই দেখাই লওঁ তাৰপিছত শিকাম, ঠিক আছে? এখন জোকাৰ, এখন 4 আৰু এখন জোকাৰ, একেবাৰে সাধাৰণ কাৰ্ড 3খন মোৰ ওচৰত আছে। মই ইয়াৰ পিছফালটো দেখাই দিওঁ, জোকাৰ, 4 আৰু জোকাৰ, 3খন কাৰ্ড। ইয়াত এই 2খন একেই আছে আৰু এইখন বেলেগ, কিন্তু আমি অলপ মেজিক কৰোঁ, তাৰপিছত চাওঁ কি হয়। এতিয়া এই 2খন জোকাৰ মই এইফালে লৈ যাম আৰু এই 4খন উল্টাই পেলাই ইয়াত ৰাখি দিম। আপুনি মন দি চাব, এই 2খন জোকাৰ একেলগে লৈ আহিম আৰু এই 4খন উল্টাই পেলাই তাত ৰাখি দিম। আপুনি মন দি চাই থাকিব। নাও ৱাচ জোকাৰ 4 এণ্ড জোকাৰ। নাও এই জোকাৰ 2খন লৈ গ'লোঁ আৰু মাজৰ 4খন ইয়াত থৈ দিলোঁ। 2খন জোকাৰ থাকিলে মোৰ ওচৰত আৰু 4খন ক'ত গ'ল? ইয়াত গ'ল। তো 2খন জোকাৰ, এইখন 4, এই 4খন লৈ আহোঁ ইয়ালৈ, অলপ মেজিকেল পাছ কৰি দিওঁ, লগে লগে এইখন হৈ যাব জোকাৰ। চ' জোকাৰ, 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 অল 3 কাৰ্ডছ আৰ জোকাৰ্ছ। আৰু একেবাৰে সাধাৰণ কাৰ্ড চাব পাৰে আৰু গোটেইকেইখন জোকাৰ হৈ গৈছে। থেংক ইউ। চ' আমি এতিয়া শিকাবলৈ গৈ আছোঁ এই 3টা জোকাৰ কেনেকৈ হ'ল। চ' মই এতিয়া ৰিভিল কৰিবলৈ গৈ আছোঁ আপোনাক ধুনীয়া এটা ট্ৰিক কেনেকৈ হয় চাওক। প্ৰথমতে ইয়াৰ কাৰণে লাগিব আপোনাক এখন জোকাৰ, 2খন নৰ্মেল জোকাৰ আৰু 3 নম্বৰখন অলপ স্পেচিয়েল কাৰ্ড আপুনি বনাই ল'ব লাগিব। একফালে 4 বা বেলেগ যিকোনো কাৰ্ড আৰু পিছৰ ফালে এখন মিল খোৱা জোকাৰ, বুজি পালে? 2খন নৰ্মেল জোকাৰ আৰু এখন কাৰ্ড যিখন এফালে থাকিব জোকাৰ একেই ছেইম, আৰু এখন বেলেগ যিকোনো এখন কাৰ্ড। ইয়াত এটা কথা আছে, আপুনি এই 2খন পেষ্ট কৰি পেলাই সমান পাতল কৰি ল'ব, যাতে এইখনো ইয়াৰ সমানে পাতল হয়, আৰু ধুনীয়াকৈ ষ্টিক কৰি গ্লু দি পেলাই লগাই ল'ব। নাও হেণ্ডলিং পাৰ্ট। হেণ্ডলিং পাৰ্টটো চবতকৈ ইম্পৰ্টেণ্ট কথা, এইটো বহুত চিম্পলি আপুনি বনাই ল'ব পাৰিব ঘৰতে। তাৰপিছত আপুনি হেণ্ডেল কি ধৰণে কৰিব? প্ৰথমতে এখন জোকাৰ ল'ব, মাজত এখন বেলেগ যিকোনো এখন কাৰ্ড দিব, ইয়াত আমি 4খন দিছোঁ আৰু এখন জোকাৰ দি দিলে। নাও 2খন জোকাৰৰ মাজত এখন 4 মানুহে দেখি থাকিব এইদৰে। এতিয়া যেতিয়া আপুনি ক'ব যে মই 2খন জোকাৰ একে লগত লৈ যাম আৰু এই 4খন ওলোটাই পেলাই ইয়াত থৈ দিম, মানুহে গম পাব যে মাজৰ কাৰ্ডখন
ওলোটাই পেলাই ইয়াত থৈ দিব নাও আপুনি এটা কৰিব লাগিব চিক্ৰেট মুভ কি হয় চিক্ৰেট মুভটো চাওঁ এইদৰে ধৰিব জোকাৰ 4 জোকাৰ এই দুখন কাৰ্ড একেলগে ধৰিব 4 আৰু জোকাৰ এই দুখন একেলগে ধৰিব তাৰপিছত এইদৰে ধৰি এইদৰে উল্টাই দিব এইদৰে চাই ল'ব যে জোকাৰ কোনফালে আছে এনেকৈ উল্টিল নহ'ব গতিকে আমি এইদৰে জোকাৰখন থ'ব লাগিব মানে আমি উল্টোৱাৰ চিধাকৈ থ'ব লাগিব নাও এই দুখন জোকাৰ মাজতে আছে 4 আমি যেতিয়া টাৰ্ণ কৰিম টাৰ্ণ কৰাৰ লগে লগে 4খন হৈ যাব জোকাৰ আৰু মাজৰ কাৰ্ডখন হৈ যাব লৈ গ'লোঁ ইয়াত থৈ দিলোঁ নাও এই মাজৰ কাৰ্ডখন জোকাৰলৈ কনভাৰ্ট হৈ যাব আৰু এইটো ইমান ফাষ্ট কৰিব লাগিব যে এই উল্টোৱা ছিষ্টেমটো যাতে অডিয়েঞ্চে গম নাপায় কেনেকৈ আমি কৰিম আকৌ এবাৰ চাওঁ জোকাৰ 4 জোকাৰ মই দুখন জোকাৰ লগত লৈ যাম আৰু মাজৰ কাৰ্ডখন উল্টাই পেলাই ইয়াত থৈ দিম এইদৰে ক'ব না 1 2 3 থৈ দিলোঁ মাজৰ কাৰ্ডখন এবাৰ শ্ল' মোশ্যনত দেখাওঁ 1 2 and 3 টাৰ্ণ জোকাৰ আহি গ'ল আৰু মাজৰ কাৰ্ডখন লৈ গ'লোঁ অডিয়েঞ্চে ভাবিব এইখন 4 হয় একচুৱেলি এইখন অলপ মেজিক কৰাৰ লগে লগে এইখন হৈ যাব জোকাৰ চ' এইখন জোকাৰ আৰু এইখন জোকাৰ তিনিখন জোকাৰ হৈ যাব আৰু অডিয়েঞ্চ আচৰিত হৈ যাব এইখন কাৰ্ড একেবাৰে নৰ্মেল আৰু আপুনি মেজিকটো ভালকৈ দেখাব পাৰিব